हाय फ्रेंड्स, मैं पालिकी राणीয়ে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো। আজি মই আপোনালোকক দেখুৱাম আলুৰে কেনেকৈ স্মাইলি বনাব পাৰি। আপোনালোকেও বনাই চাবচোন, বহুত ভাল লাগে। আলুৰ স্মাইলি বনাবলৈ মই বইল কৰা আলু বাকলি গুচাই 6টা ললো। এনেকৈ এটা মেচিন লৈছো, মই আলুবোৰ ইয়াত গুৰি কৰি লম। এয়া গুটিবোৰ আলু গুৰি হৈ গ'ল। মই এতিয়া হাতেৰে এনেকৈ মিক্স কৰি লম। এতিয়া মই ইয়াত নিমখ 1 চামুচ দিম আৰু মই এতিয়া ইয়াত কৰ্ণফ্লাৱাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কৰ্ণফ্লাৱাৰৰ জেগাত আটা ব্যৱহাৰ কৰিব পাৰে। যিমানখিনি দৰকাৰ হয় সিমানখিনি লৈ আপোনালোকে ভালদৰে মিক্স কৰি ল'ব। এতিয়া মই হাতত অকণমান তেল লৈ ভালকৈ মিক্স কৰি ল'ম। ভালকৈ মিক্স কৰি মই এতিয়া ৰুটি বনোৱাৰ দৰে এটা ডো বনাই ললো। এয়া আপোনালোকে দেখিছে মোৰ হাতত লাগি ধৰা নাই। আৰু মই এখন প্লাষ্টিক লৈছো। তাৰ পিছত মই ডোটো হাতেৰে এনেকৈ বহল কৰি ল'ম। তাৰ পিছত তাত অকণমান তেল দিম। তাৰ পিছত ৰুটি বেলা বেলনডালতো অকণমান তেল সানি অকণমান এনেকৈ কৰি ল'ম। হাতত অকণমান তেল লৈ এইডালত সানি দিম। সানাৰ পিছত লাহেকৈ তেতিয়া ৰুটি বেলাৰ দৰে অকণমান ডাঠকৈ বেলি ল'ম। এয়া দেখিছে আপোনালোকে, মই এখন ৰুটি বেলি ল'লোঁ। এতিয়া মই এখন বটলৰ মুখনি লৈছোঁ। তাত অকণমান ছাইডত তেল সানি লৈছোঁ। আপোনালোকৰ লগত কুকি কাটা থাকিলে কুকি কাটা ব্যৱহাৰ কৰিব পাৰে। মোৰ লগত নাই, সেইকাৰণে মই বটলৰ মুখনি ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এনেকৈ সৰু সৰুকৈ কাটি যাম। ঠিক তেনেকৈ মই গোটেইবোৰ কাটি ল'ম। তাৰ পিছত মই এটা টুকুৰা লৈ এয়া কৰ্ণফ্লাৱাৰ হাতত লৈ এনেকৈ সানি ল'ম। তাৰ পিছত মই চকু বনাবলৈ এনেকুৱা এডাল লৈছোঁ। লৈ ইয়াতো মই কৰ্ণফ্লাৱাৰ সানি ল'ম। হাতত লৈ এনে কৰ্ণফ্লাৱাৰ সানি এনেকৈ চকু বনাম। তাৰ পিছত মই চামুচৰ এইখিনি লৈ তাতো কৰ্ণফ্লাৱাৰ লগাই ল'ম। লগাই এইখিনিৰে মুখ বনাম। ঠিক তেনেকৈ মই গোটেইবোৰ স্মাইলি বনাই ল'ম। এয়া মই গোটেইবোৰ স্মাইলি বনাই ল'লোঁ। এতিয়া মই এইবোৰ ফ্ৰাই কৰিম। ফ্ৰাই কৰিবৰ কাৰণে মই এটা কেৰাহী লৈছোঁ। তাত মই তেল গৰম কৰি ল'লোঁ। তেল গৰম হৈ গ'ল। এতিয়া মই এটা এটাকৈ স্মাইলি তেলত দি দিম। আৰু গোল্ডেন কালাৰ হোৱালৈকে মই এনেকৈ তেলত ফ্ৰাই কৰি থাকিম। এয়া গোল্ডেন কালাৰ হৈছে, দেখিছে আপোনালোকে। ধুনীয়া স্মাইলি হৈছে। ঠিক এনেকৈ মই গোটেইবোৰ ফ্ৰাই কৰি ল'ম। এয়া দেখিছে মই গোটেইবোৰ ফ্ৰাই কৰি ললোঁ।
আপোনালোকে নিশ্চয় ঘৰত বনাই চাব বনাই কেনে লাগিল মোক কমেন্টত জনাব আৰু যদি ভাল লাগে তেন্তে শেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইবো কৰি দিব ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব আজিলৈ আহো ধন্যবাদ